আজি সুদা ভাত কম্পিটিশ্যন হ'ব আলু বটকা এটা আমাৰ প্ৰকাশ দাস এটা আমাৰ জিতেন দাস আছে পুৰা জ্বালা জ্বালা একো নাই পুৰা ঘিউৰ বটল একদম নিমখে দি তেল পুৰা হাতে নিমখ দিয়ে আলু বটকা আছে সব আলু বটকা একদম পিয়াজ লাগি আছে না পুৰা সুদা ভাত মাৰি দিব লাগিব একদম একো নাই টেষ্টি মজা বা মজা ফুৰিব একদম আলু বটকা ঘিউ মিঠাতেল সানি পুৰা দিগদার নেই দিবি বোম টেষ্টি হৈছে একদম নিজে বনাইছোঁ ন আগে বেলেগে বনাই দিয়ে ভাত নহয় নিজে বনাইছোঁ পুৰা একদম টেস্ট হয়েছে পুৰা মাৰি আছে দুজনে প্ৰকাশ ভাই লাহে লাহে দুজনে মাৰি ওখানে সেই জ্বালাটু খা একটু জ্বালা হয়ে আছে কেনে পুৰা ঠেলছে আমাৰ লগত আৰু গেলা পুৰা পিয়ৰ গেলা মই লাল লৈছিলোঁ লাল পেক শেষ মোৰ লাল পেক শেষ লালৰ পেকটো শেষ হৈ গৈছে মোৰ তোটা সারা করে জ্বালাটু খাবো দিবার গেল পাটটা গেল এলি হলো দিন আমি জ্বালাই খাই শেষ করব এটা লাল এটা গেলা ada lagi you agak pure you udang mau dilakukan mau nanti aku selalu সদায় ভাত খাই লাষ্টত খাব লাগে লাষ্টত পুৰা লাষ্টত একদম হাত খাই পুৰা পাৰি মানুহ থাকিলে দাঁত লাগে না লাষ্টত খাই এনেকুৱা লাগে পুৰা একদম পাতো শেষ হাতো শেষ
গে ঘিরে দাও দেখে দাও ঘিলা এইটু একদম পুরা টেস্টি নিরামিষ খাওয়ালে মাছ মাংস খাই লাভ নাই যে দাম